হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আৰু ঠাণ্ডা কেনেকুৱা পৰিছে? আমাৰ এইফালে হ'লে এইকেইদিন বুলি নহয়, কালি অলপ ঠিকে আছিলে, কিন্তু আজি বহুত ঠাণ্ডা পৰিছে, ৰ'দেই ওলোৱা নাই। মানে কালি মই গৈছিলোঁ অলপ সৰু সুৰা ঠাণ্ডা দিনৰ বজাৰ কৰিবলৈ গৈছিলোঁ। তাৰে কিছুমান সৰু সৰু ক্লিপছ মোৰ ওচৰত আছিলে। এই ধৰক সৰু সৰু মুহূৰ্ত কিছুমান, যেনে ধৰক এতিয়া ঠাণ্ডাৰ বতৰ, গতিকে কমলাৰ ছিজন হয়, কমলা ওলাইছে, তাৰপিছত ভোট জলকীয়া ছিজন হয়, তাৰপিছত শাক পাচলিবিলাক দেখি মোৰ ভাল লাগে এইবিলাক। আৰু তাৰপাছত এনেকৈ আৰু সৰু সুৰা বজাৰ কৰিবলৈ গৈছিলোঁ, ঠাণ্ডা দিনৰ বজাৰ। তাৰপাছত সেইখিনিয়ে আৰু আশা কৰোঁ আপোনালোকে চাব। যদি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষৰ যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহ'লে ব'লকচোন আজিৰ ভিডিঅ'টো চাই লওঁ, ব'লক। আৰু গাড়ীৰ পৰা নামিয়ে দেখিলোঁ কমলা, আৰু কমলা দেখি মই ৰৈ থাকিব নোৱাৰিলোঁ। কমলা খাই বহুত ভাল লাগে ঠাণ্ডাৰ দিনত বিশেষকৈ, আৰু ঠাণ্ডা দিনতেইতো কমলা ওলায়। আৰু যেতিয়া ৰ'দত বহি কমলা খাই বহুত ভাল লাগে। তাৰপিছত ধনিয়া, তাৰপাছত জলকীয়া আৰু অকণমান নিমখ দি খাই পেলাই যিটো টেষ্ট পোৱা যায়, সেইটো চাগে বহুতেই খাইছে, বহুত ভাল লাগে নহয় জানো? সেয়ে আপোনালোকক দেখুৱালোঁ। তাৰপাছত এয়া এখন সৰু ষ্টল দেখিলোঁ, তাত আছে এইবিলাক আৰু কাপ, তাৰপাছত আচাৰ থ'ব পৰা বাচনবিলাক, আৰু বহুত কিউট কিউট হয় বস্তুবিলাক। আৰু মই তাৰে এটা লৈছোঁ আচাৰ থ'বলৈ, যিহেতু মই আচাৰ বনাই থাকোঁ, আৰু ভাল লাগিলে এনেই, সেইটো কাৰণেই ভিডিঅ' কৰি থৈ দিলোঁ। তাৰপাছত গৈ মই পালোঁগৈ ৰিলায়েন্স ট্ৰেণ্ডছ। তাৰপিছত তাত মই অলপ বজাৰ কৰিবলগীয়া আছিলে, আৰু আগতেই কৈছোঁ যে ঠাণ্ডা দিনৰ বজাৰ কৰিবলৈ গৈছিলোঁ। জেকেট চাইছিলোঁ, তাৰপাছত চুৱেটাৰ টাইপ টপবিলাক যে সেইবিলাক চাইছিলোঁ। আৰু কি ল'লোঁ মই সেইখিনি পাছত দেখাম আপোনালোকক, যেতিয়া ক'ৰবাত ফুৰিবলৈ যাম। মানে ধৰক এতিয়া নিউ ইয়েৰ আহি আছে, তাৰপাছত বিহু আহি আছে। নিউ ইয়েৰততো ক'ৰবাত ওলাই যামেই, আৰু যেতিয়া ওলাই যাম তেতিয়া মই যি কিনিছিলোঁ সেয়া পিন্ধি মই আপোনালোকক দেখাম। তাৰপাছত আৰু আজি যিহেতু খ্ৰীষ্টমাছ হয়, সকলোলৈকে খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালোঁ, মেৰী খ্ৰীষ্টমাছ। আৰু বজাৰ কৰাৰ পাছত ক'ত ক'ত গ'লোঁ সেয়া অকণমান দেখাম। আৰু যিহেতু অকলে গৈছিলোঁ, বেছিকৈ ঘূৰা মেলা কৰা নাই, লগত কোনোবা গ'লে যেতিয়া ফুৰি বেছি ভাল লাগে। তাৰপাছত ওলাই দেখিলোঁ, যিহেতু খ্ৰীষ্টমাছ হয়, বহুত ধুনীয়াকৈ সজাই থৈছে, বহুত ভাল লাগিলে মোৰ। সেয়া বৰদিনৰ কেপ, তাৰপাছত ছাণ্টা ক্লজ, বহুত মৰম লগা নহয়নে? তাৰপাছত আৰু ভোক লাগিলত খালোঁ চলে পৰাঠা। খাবলৈ কিন্তু বহুত ধুনীয়া আছিলে, বহুত টেষ্টি আছিলে, খাই বহুত ভাল লাগিলে। তাৰপাছত তাৰপৰা ওলাই আহি দেখিলোঁ যে এইফালে ভোট জলকীয়া ওলাই আছে, তাৰপাছত ইফালে আমলখি, জলফাই, ইফালে কেঁচা জলকীয়া। আৰু আমলখি আৰু জলফাই আমাৰ ঘৰতেই আছে। তাৰপাছত মোৰ আচাৰ বনাবলগীয়া হৈ আছে, আৰু সেয়া হৈছে ঔটেঙাৰ আচাৰ। তাৰ কাৰণে যিহেতু ভোট জলকীয়া লাগিব, সেইটো কাৰণে ভোট জলকীয়া অলপ লৈ আহিলোঁ। তাৰপাছত আৰু ক'তো যোৱা নহ'লে, তাৰপিছত ঘৰলৈ আহিলোঁ। আহি আছোঁ মই এতিয়া মোৰ এই স্কুটিখনৰ ওচৰলৈ। এখন বহুত পুৰণা হয় মোৰ, এইখন চাগে মই 2010 মানতে লোৱা হয়। বহুত মৰমৰ হয় মোৰ স্কুটিখন, আৰু এইখন মোৰ দেখোন চেঞ্জ কৰিবলৈ মনেই নাযায়, বহুত ভাল লাগে মোৰ এইখন। আৰু পাৰ্পল কালাৰটো বহুত ভাল লাগে। আৰু মই যিহেতু DCBত পঢ়া, মই DCBত পঢ়োঁতে মানে মিলাই লৈছিলোঁ, মই এখন ইউনিফৰ্মৰ লগত মিলাই লৈছিলোঁ। তাৰপাছত আহিলোঁ, যিহেতু বহুত ঠাণ্ডা, আগতেই গৈছোঁ, গতিকে জুইটো নধৰিলে নহ'ব। আৰু পুহ মাহত এয়া আমি ফাৰ্ষ্ট জুই ধৰিছোঁ আমাৰ ঘৰত। আৰু পুহ মাহত জুইৰ ওচৰত বহাৰ যিটো আমেজ, সেইটো যি বহিছে তেওঁলোকে গম পায়, বহুত ভাল লাগে। আৰু বিশেষকৈ নৱেম্বৰ ডিচেম্বৰ এই মাহকেইটা বহুত ভাল লাগে। আৰু এই মা বহি আছে জুইৰ ওচৰত, তাৰপিছত এই ভাগিন, তাৰপিছত সেয়াই আমি তিনিটাই বহি আছোঁ, আৰু বহুত ভাল লাগিলে। প্ৰথম জুই ধৰিছোঁ, তাৰপিছত এতিয়া লাহে লাহে ধৰিম, আৰু যিহেতু মাঘ বিহুও আহি আছে, আৰু নাজানো এই দিনকেইটা মোৰ বহুত বেছি ভাল লাগে, ঠাণ্ডাও পৰে। বন বগৰী জুইৰ ওচৰত বহিবলৈ চাওঁ, এয়া বগৰী খাইছোঁ, আৰু আমি বগৰী খাই আছোঁ জুইৰ ওচৰত বহি। তাৰপাছত সিমানেই আছিলে আজিৰ ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভাল পালে। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে
তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ।